নিজৰ জীৱনটো সলনি কৰিবলৈ হ'লে প্ৰথমে নিজৰ মনটো সলনি কৰিব লাগিব। কিয়নো আপোনাৰ মনটো যেনেকুৱা হ'ব চিন্তাধাৰাও তেনেকুৱাই হ'ব, আৰু আপোনাৰ চিন্তাধাৰা যেনেকুৱা হ'ব জীৱনটোও ঠিক তেনেধৰণৰে হৈ পৰিব। কোনো ব্যক্তি জন্মৰ সময়তে মহান হৈ নাহে, মহান হয় তেওঁৰ কৰ্মৰ দ্বাৰাহে। কিবা পাবলৈ হ'লে নিজৰ ওপৰত বিশ্বাস ভৰসা ৰাখিব লাগিব। বন্ধু যিমানেই ধনী বা দুখীয়া সেয়া কোনো কথা নাই, কিন্তু তেওঁ আপোনাৰ বেয়া সময়ত কিমান সংগ দিয়ে সেইটোহে আচল কথা। আপোনাৰ মূল্য এইটোৰ ওপৰত নিৰ্ধাৰণ নহয় যে আপুনি কি কৰে, আপোনাৰ মূল্য এইটো কথাত নিৰ্ধাৰণ হ'ব যে আপুনি নিজকে কেনেকুৱা বনাব বিচাৰে। নিজৰ ভাগ্য নিজৰ নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। কোনো কাম আনে কৰা দেখি নকৰিব, কাম সেইটো কৰক যিটো কৰিলে আপোনাৰ কাৰণে ভাল হয়। এই সংসাৰত সমস্যা বা কষ্টত থকা মানুহক কোনেও সহায় কৰিব নিবিচাৰে। যদি কোনো ব্যক্তি সফল হয়, আন মানুহ কিন্তু সুখী নহয়। সেয়েহে নিজৰ দুখ নিজৰ কষ্ট কাৰোৰে আগত ব্যক্ত নকৰিব, আৰু নিজৰ সুখখিনিও কাৰোৰে আগত নেদেখুৱাব। আপুনি যদি নিজকে শেষো কৰি দিয়ে, এই সংসাৰত কোনো ব্যক্তিকে সুখী কৰিব নোৱাৰে। সেইকাৰণে সেইটোহে কৰক যিটো আপোনাৰ মনে বিচাৰে। যিটো দুনিয়াই বিচাৰে সেইটো নহয়। মনৰ শান্তিতকৈ বেছি এই সংসাৰত আন কোনো সম্পত্তি ডাঙৰ নহয়। বন্ধুসকল, যদি আপোনালোকে এই কথাখিনি শুনি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু যিসকলে নতুনকৈ আহিছে ফ'ল' কৰিবলৈ নাপাহৰিব।